বগাকৈ বগলী বহলাই বহিছে বলুকাত বিয়লি বেলা, বকুল বাগৰিছে ববচা বনতে বুটলি বিলাম মুদলা। হয়, এক নান্দনিক পৰিৱেশ, চালে চকু ৰৈ যোৱা যি পৰিৱেশ দেখিবলৈ পোৱা যায় পক্ষী উদ্যান অথবা অভয়াৰণ্যত। এজাক বগলীয়ে বিয়লি বেলা শুকুলা চাদৰ পাৰি বহলাই বহিছে, আপোন মনেৰে আপোন বিহুৰকৈ খাদ্য সন্ধানত বহল পথাৰত বিচৰণ কৰিছে। মাজে মাজে দুটা এটাই ইফালৰ পৰা সিফালে উৰিছে, নাই কোনো চিন্তা, কেৱল বিলাই গৈছে এক আপোন পৰশৰ দৃশ্য। হয়, এই দৃশ্য কোনো ৰাষ্ট্ৰীয় উদ্যান অথবা পক্ষী উদ্যানৰ নহয়, এই দৃশ্য ডিব্ৰুগড় চহৰৰ কাষৰীয়া অঞ্চল বকুলৰ, যি দৃশ্য কেৱল দেখা যায় কোনোবা জলাশয় অথবা উদ্যানত। এনে বিৰল দৃশ্য আজি দেখা গ'ল ডিব্ৰুগড় চহৰত।